কেইদিনমান আগতে ৰিলিজ হোৱা এখন চিনেমা যিখন চিনেমা বৰ্তমান মিডিয়া ছ'চিয়েল মিডিয়া আৰু ৰাজনৈতিক সমাজৰ আলোচনাৰ বিষয় হৈ পৰিছে চিনেমাখনৰ সঁচা মিছাক লৈ যিখন চিনেমা চালে যিকোনো এজনী ছোৱালীৰ মন কঁপি উঠিব যে এনেকুৱা যাতে তাইৰ লগত নহয় 11 মেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছবি বিহত চাবলৈ যাব কেৰালা ষ্টৰীক লৈ দেশ জুৰি হৈছে বিতৰ্ক কেৰালা ষ্টৰী নাম কে ফিল্ম নিকালনে वाला কি আছে দা কেৰালা ষ্টৰী ছবিখনত নমস্কাৰ মই বিভূতি ভূষণ মেধি ৱেলকাম টু বিটু আমাৰ যদি চেনেলটি প্ৰথমবাৰ বাবে চাইছে তেনে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে সকলো চিনেমাই মনোৰঞ্জনৰ বাবে নহয় কিছুমান চিনেমাই বাস্তৱত চলি থকা বা হৈ যোৱা কিছুমান ছবি দেখাবলৈ চেষ্টা কৰে এনে এখন চিনেমাই হ'ল দা কেৰালা ষ্টৰী মই বিচাৰোঁ যে সকলোৱে স্পেচিয়েলি ছোৱালীবোৰে চিনেমাখন চাওক গতিকে চিনেমাখনৰ কাহিনীটো এক্সপ্লেইন নকৰোঁ মই কেৱল এটা ৱাৰ্ণিং যে চিনেমাখন কিছু আনকমফৰ্টেবল ইম'চনেল আৰু ডিষ্টাৰ্বিং চিন কিছুমান আছে কিন্তু চিনেমাখন চাওঁতে এটা কথা মনত ৰাখিব আপুনি চিনেমা চাই আছে ডকুমেণ্টাৰী নহয় গতিকে সঁচা ঘটনাৰ ওপৰত আধাৰিত হ'লেও কাহিনীটোত কম বেছি পৰিমাণে ৰহন সনা হয় চিনেমাখনৰ মেইন বিষয়বস্তু হৈছে ধৰ্মান্তৰ কেনেকৈ ব্ৰেইন ৱাছ কৰি কোনো এটা ধৰ্মৰ ছোৱালী এজনীক আন ধৰ্মলৈ চেঞ্জ কৰা হয় লাভ জিহাদ আৰু টেৰৰিষ্ট গ্ৰুপত যোগদান আৰু তাত ছোৱালীজনীৰ শাৰীৰিক শোষণ এটা চিনেমাখন 100% সঁচা হয় নে নহয় সেইটো মেইন কথা নহয় আগতেও কৈছোঁ চিনেমা যিহেতু কিছু পৰিমাণে হ'লেও ৰহন সনা থাকিব কিন্তু চিনেমাখনত দেখুওৱাৰ দৰে ঘটনা বাস্তৱত সঁচাকৈ হৈ আছে আৰু আপুনি মই ভবাতকৈ বেছি হাৰত হৈ আছে যদি কোনোবাই প্ৰমাণ বিচাৰে ডেছক্ৰিপশ্যনত কিছুমান নিউজ আৰ্টিকেলছ আৰু ইউটিউব ভিডিঅ'ছৰ লিংক দিয়া আছে চাই ল'ব পাৰে গতিকে বৰ্তমানৰ আধুনিক যুগতো বেলেগে যিকৈ তাকে বিশ্বাস কৰি মৃত্যুৰ পিছৰ স্বৰ্গ নৰকৰ সপোনৰ পিছত দৌৰি নিজৰ মূৰ্খতাৰ পৰিচয় নিদিব এই প্ৰব্লেমটো কেৱল কেৰালাতে নাই ভাৰততো আছে বিদেশতো আছে আৰু কম বেছি পৰিমাণে অসমতো আছে আৰু ইয়াৰ মেইন কাৰণ কি জানে ইয়াৰ মেইন কাৰণ হৈছে আমাৰ নিজৰ ধৰ্মৰ প্ৰতি থকা জ্ঞান সন্মান আৰু বিশ্বাসৰ অভাৱ লগতে প্ৰেমৰ নামত কৰা সীমাহীন মূৰ্খামি যাৰ কাৰণে এনে ঘটনাৰ ভুক্তভোগী হ'ব লগা হয় এইখিনিতে আৰু এটা কথা কিছুমানে কোৱাৰ দৰে চিনেমাখনৰ কিবা এটা পলিটিকেল এজেণ্ডা থকাটো বহুত বেছি ডাঙৰ কথা নহয় কিয়নো হিন্দু মুছলিমক লৈ ৰাজনীতি কৰাটো এটা পুৰণি অভ্যাস হৈ পৰিছে পলিটিকেল পাৰ্টিবোৰৰ সেইবাবে হয়তো কিছুমান ৰাজ্যত চিনেমাখন টেক্স ফ্ৰী কৰা হৈছে আৰু কিছুমান ৰাজ্যত চিনেমাখন বন্ধ কৰা হৈছে কিন্তু এটা কথা সঁচা চিনেমাখনত যি দেখুওৱা হৈছে সেয়া মনে সজা কাহিনী নহয় গতিকে এটা আকৰগোজ আৰু নিৰ্দিষ্ট চিন্তাধাৰালৈ চিনেমাখন চাব নাযাব এই গোটেইবোৰ কথা মনত ৰাখি এটা মুক্ত চিন্তাধাৰালৈ চিনেমাখন চাবলৈ যাওক তেতিয়া দেখিব কোনো এটা নিৰ্দিষ্ট ধৰ্মক টাৰ্গেট কৰি নহয় এটা বহুত ডাঙৰ নেশ্যনেল প্ৰব্লেমক টাৰ্গেট কৰি চিনেমাখন বনোৱা হৈছে আৰু চিনেমাখন চাই কোনো এটা ধৰ্মক বেয়া পোৱাৰো কোনো প্ৰয়োজন নাই কেৱল আপুনি যাতে তেনে ঘটনাৰ ভুক্তভোগী হ'ব লগা নহয় তাৰ কাৰণে মন আৰু মগজু সজাগ কৰি ৰাখিব যে এনে ডিচিশ্যনৰ বাবে মোৰ তেনেকুৱা অৱস্থা হ'ব পাৰে আৰু নিজকে সেইটো ৰাস্তাত খোজ দিয়াৰ পৰা একেবাৰে দূৰত ৰাখিলে ভিডিঅ'টো কাক শ্বেয়াৰ কৰিব লাগিব সেয়া কোৱাৰ প্ৰয়োজন নাই নিশ্চয় কমেণ্ট কৰি জনাব আপুনি দা কেৰালা ষ্টৰী চালে নে নাই আৰু যদি চাইছে কেনে পালে লগতে যদি ভিডিঅ'টো ইমানলৈকে চালে তেতিয়াহ'লে এটা লাইক কৰি দিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত কিছুমান চিনেমা আছে যিবিলাক আপুনি ভাল পায় নে বেয়া পায় সেইবিলাক জাজ কৰিব নোৱাৰে কিন্তু চিনেমাখন চোৱাৰ প্ৰয়োজনীয়তা থাকে এইখনো তেনে এখন চিনেমা